ঘৰ বনাবলৈ থোৱা 2,30,000 টকালৈ পলাল পত্নী। পৰকীয়া প্ৰেমত মজগুল পত্নী দিলৰুবা পলাল 3 সন্তানৰ পিতৃ ৰফিকুলৰ সৈতে। চকু মুদি পত্নীক বিশ্বাস কৰা আয়ুব আলীয়ে এতিয়া মূৰে কপালে হাত দিছে। ভেলেণ্টাইন ডেৰ আগত পত্নীয়ে দিয়া ছাৰপ্ৰাইজে আয়ুবক বাৰুকৈ কন্দুৱাইছে। আয়ুবে নিজক সুধিছে, মৰমৰ প্ৰতিদান এয়াই নেকি দিলৰুবা? প্ৰেমৰ সপ্তাহ চলি থকাৰ মাজতে ঘটিল অঘটন। পৰকীয়া প্ৰেমক স্বীকৃতি দিবলৈ গৈ স্বামী আয়ুব আলীয়ে ঘৰ বনাবলৈ জমা কৰা 2,30,000 টকাসহ সোণৰ অলংকাৰ সকলো লৈ 3 সন্তানৰ পিতৃ তথা পৰকীয়া প্ৰেমিক এইটো ৰফিকুল ইছলামৰ সৈতে উধাও হ'ল দিলৰুবা খাতুন। ঘটনাৰ স্থান হৈছে দক্ষিণ বৰপেটাৰ চেঙাৰ কাছুমাৰাৰ খোলাবান্ধা গাঁৱৰ। 4 বছৰ পূৰ্বে বাঘমাৰা চৰৰ এইগৰাকী দিলৰুবা খাতুনক জনমৰ বাবে নিজৰ কৰি বিয়া পাতিছিল আয়ুবে। বিয়াৰ পিছৰে পৰা কৰ্মসূত্ৰে আয়ুবে পত্নী দিলৰুবা খাতুনক লৈ ভাড়াতীয়া হিচাপে থাকিছিল পূব গোৱালপাৰাৰ নৱাগত শিমলীটোলা বজাৰত। আৰু সেয়াই যেন আছিল জীৱনৰ চৰম ভুল সিদ্ধান্ত আয়ুব আলীৰ। আয়ুবে কাম কৰিবলৈ ওলাই যোৱাৰ পিছতেই ৰফিকুল ইছলামৰ সৈতে প্ৰেমৰ ৰণাংগনত নামি পৰিছিল দিলৰুবা খাতুন। আৰু প্ৰেমৰ সপ্তাহ চলি থকাৰ মাজতেই পৰকীয়া প্ৰেমক স্বীকৃতি দিবলৈ বুলি আগবাঢ়িল দিলৰুবা খাতুন। সুখৰ সংসাৰ থানবান কৰি সোণৰূপ অলংকাৰ সহ 2,30,000 টকালৈ পলাল দিলৰুবা খাতুন। আমার নাম আয়ুব আলী। ঘর কত আপনার? আমার ঘর খোলাবান্ধা। আর আপনার গৈনকর ঘর কত ছিল? মাকর ঘর? মাকর ঘর ফকিরপাড়া 4 নম্বর বাংমারা। গুছি গৈছে কোন দিনা? পলাইছে কোন দিনে? শনিবারে 5টা বাজায়। শনিবারে 5টা বাজায় পলাইছে। উঠাই নিয়ে গেছে রফিকুল ইসলাম। রফিকুল ইসলাম উঠাই নিয়ে গেছে। টাকা পয়সা নেই। টাকা কিমান আছে? 2,30,000 আর সোনা মোনা মানে 60,000 টাকা দেবো। এতিয়া আপনি কি বিচারে? আমার বছর লাগে না, আমার বাদ বাকি টাকা পয়সা লাগে। আমি গরিব মানুষ, দুখিয়া ফুলাবান, টাকা খিনি হলে হয়ে যাব। সেইখিনি ভাবি পইচা খিনি আছিল, সিয়ে ঘৰত ভাত চাত বনাই খাই চাই সিয়ে তাৰ পৰা পইচাখিনি লৈ উদা হৈ গৈছে। কিমান টকা আছিল? 2,30,000। আৰু কি কি আছিল? আৰু নাকৰ ফুল আছিল, কাণৰ দুল আছিল, আৰু হাতৰ হেকা আছিল, গলৰ হাৰ আছিল। এইখিনি লৈ সি গুচি গৈছে। আনুমানিক 70,000-80,000 টকা লৈ সি গহনা আছিল। নগদ 2,30,000 টকা আৰু 70,000-80,000 টকাৰ গহনা আছে। কাৰ লগত গ'ল? ৰফিকুল ইছলাম চিমলিতলা। কোনদিনা গুচি গৈছে? শনিবাৰ দিনা। কেইটা বজাত ঘটনা? 5টা বজাত। পোলা বউ নিয়েছি, আমি ঘর দুয়ার হারমো, মানুষের কাছে ক্ষেত বন্ধক নিয়েছিলাম, হেঁটে আমি ঘুরে নিয়েছি। ঘুরে নিয়ে এসে আমার 2,30,000 টাকা আমি থুইছি। হেঁটে হাঁড়ি আমি বিছনার তলে থুইছিলাম, বাড়ির জীব আইনে থুয়ে দিছি। সেই বেনা যেমন কাপড় চোপড় কিনতেছে, ঘর দুয়ার হারছে, ভাত আন দিছে, খাইছে। সেই মানুষ ওর বাপে ফোন করছে যে ওষুধ নিয়ে যাও, বেমার আছে, ওষুধ নিয়ে যাও। সেই মানুষ যায়, পয়সাটি যে নিয়ে গেছে আমি জানি না, যায় হেরা আর ঘুরে আসে নাই। কি কৰিব এতিয়া আয়ুব আলীয়ে? চাৰিওফালে হেনো এতিয়া এন্ধাৰে আৱৰি ধৰিছে।